মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে। চাণক্য। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয়, গংগাৰ পানীহে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতা নহয়। চাণক্য। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব। অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। চাণক্য। আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। চাণক্য। শিয়ালৰ দৰে এবছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল। যিটো কৰ্ম এতিয়া কৰিব, সেইটোৰ ওপৰতে আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। চাণক্য। সম্পত্তি যিমানেই নাথাকক, স্বামী যদি চৰিত্ৰহীন হয়, গৃহিণীৰ সুখ শান্তি নাথাকে। চাণক্য। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। এখন দেশক যদি ধ্বংস কৰিব বিচাৰা, তেন্তে মানুহৰ মাজত ধৰ্মৰ নামত যুঁজ লগাই দিয়া। দেশ এনেই ধ্বংস হৈ যাব। মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে। মহিলাই সদায় আনৰ বাবে জীয়াই, আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। কাকো সৰু বুলি নাহাঁহিব, কাৰণ বৰীৰ তলৰ দৌৰি বনহে পূজাত লাগে, মূৰৰ ওপৰত ভৰগছ নহয়। চাণক্য। অতিৰিক্ত অহংকাৰৰ পতনৰ লক্ষণ আৰু অতিৰিক্ত সৰলতা ঠগ খোৱাৰ লক্ষণ। চাণক্য। সূৰ্যৰ তাপ আৰু পিতৃৰ ৰ'দ দুয়োটাই সহ্য কৰিব শিকক, কাৰণ সূৰ্য ডুবিলে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহ'লে জীৱন অন্ধকাৰ হৈ যায়।